নমস্কাৰ বন্ধুসকল, মই কেশব ভয়েস অফ ইউথ চেনেলৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমাৰ এই চেনেলৰ আসাম হিষ্ট্ৰী সিৰিজৰ এই ভিডিঅ'টোত আসাম হিষ্ট্ৰীৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ পুনৰ আপোনালোকৰ মাজত মই উপস্থিত হৈছো। এই ভিডিঅ'টো আহি থকা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু আসাম পুলিচৰ এক্সামসমূহৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো চাই যদি উপকৃত হৈছো বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ এই চেনেলত প্ৰথমবাৰ ভিডিঅ' চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি ৰাখিব। তেতিয়াহে আমাৰ চেনেলত আপলোড হোৱা এনে ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ লগতে অন্যান্য ইনফৰ্মেটিভ ভিডিঅ'বোৰ সহজতে চাবলৈ পাৰিব। সো বন্ধুসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ বৰ্মন ৰুলাৰ এচেণ্ডেড দ্য থ্ৰন এট দ্য য়ং এজ? কোনজন বৰ্মন শাসকে কম বয়সতে সিংহাসনত আৰোহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভাস্কৰ বৰ্মন। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে হিউৱেনচাং ভিজিটেড কামৰূপ ইন 640 AD. হি ৱাজ ৰিচিভড বাই দ্য কিং। হিউৱেনচাঙে 640 খ্ৰীষ্টাব্দত কামৰূপলৈ আহিছিল। তেওঁক কোন ৰজাই ৰিচিভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি ইনভাইটেড দ্য চাইনিজ ট্ৰেভেলাৰ হিউৱেনচাং ইন হিজ কোৰ্ট? বৰ্মন বংশৰ কোনজন শাসকে চীনা ভ্ৰমণকাৰী হিউৱেনচাঙক নিজৰ দৰবাৰলৈ নিমন্ত্ৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ শালস্তম্ভ ডাইনেষ্টি? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শালস্তম্ভ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং আৰ দ্য ইম্পৰ্টেণ্ট চ'ৰ্চ টু ট্ৰেচ শালস্তম্ভ ডাইনেষ্টি? শালস্তম্ভ বংশৰ অনুসন্ধানৰ বাবে তলৰ কোনবোৰ গুৰুত্বপূৰ্ণ উৎস? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দেওপানী বিষ্ণু ইনস্ক্ৰিপশ্যন, দেওপানী বিষ্ণু শিলালিপি। নেক্সট কুৱেশ্যনটো হৈছে হায়ুংথাল কপাৰ প্লেট ৱাজ ইছুড বাই? হায়ুংথাল তামৰ প্লেট জাৰি কৰা হৈছিল কাৰ দ্বাৰা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হৰ্য বৰ্মন। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি? পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ব্ৰহ্মপাল। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে হুইচ প্ৰেজেণ্ট চিটি ৱাজ দ্য কেপিটেল অফ পালা ডাইনেষ্টি? বৰ্তমানৰ কোনখন চহৰ পাল বংশৰ ৰাজধানী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, তেজপুৰ। নেক্সট কুৱেশ্যনটো হৈছে মেনশ্যন দ্য নেম অফ চ'ৰ্চ ডেট হাইলাইটছ এবাউট দ্য ৰুল অফ এ শূদ্ৰ কিং দেৱেশ্বৰ অফ কামৰূপা ডিউৰিং সাগা পিৰিয়ড। খক যুগত কামৰূপৰ এজন ক্ষুদ্ৰ ৰজা দেৱেশ্বৰৰ শাসনৰ বিষয়ে আলোকপাত কৰা উৎসৰ নাম উল্লেখ কৰিবলৈ গৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যোগিনী তন্ত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য বুৰঞ্জীজ আৰ? বুৰঞ্জীসমূহ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ক্ৰনিকলছ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱেৰ দ্য লেণ্ডলৰ্ডছ কল্ড ইন আৰ্লি 13th century ইন আছাম? অসমত ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে ভূমিৰ গৰাকীক কি বুলি কোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভূঞাসকল। নেক্সট কুৱেশ্যন হুৱেন ডিড মহম্মদ বিন বখতিয়াৰ খিলজী প্ৰচিডেড ইষ্টৱাৰ্ড ইনটু আছাম? মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কেতিয়া অসমৰ পূব দিশলৈ আগবাঢ়িছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1206। নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ ইউজবাক কমেন্সড এণ্ড এক্সপেডিশ্যন টু কামৰূপা ৰিজন এণ্ড কুচাজু? কোন বছৰত ইউজবাকে কামৰূপা অঞ্চল আৰু কুচাজুলৈ অভিযান আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1257 AD, 1257 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰুলাৰ ৱাজ পপুলাৰলি নউন এজ লৰ্ড অফ গৌড়? তলৰ কোনজন শাসকক জনপ্ৰিয়ভাৱে গৌড়ৰ প্ৰভু বুলি জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধৰ্মনাৰায়ণ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কামতা কিংডম ইন কামৰূপা?
কামৰূপত কমতা ৰাজ্যৰ প্ৰথম শাসকজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি দুৰ্লভ নাৰায়ণ নেক্সট কোৱেশ্চনটো হৈছে কিং দুৰ্লভ নাৰায়ণ এষ্টাব্লিছ হিজ কেপিটেল ইন হুইচ প্লেচ অফ আছাম ৰজা দুৰ্লভ নাৰায়ণে অসমৰ কোন স্থানত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গড়িয়া নেক্সট কোৱেশ্চনটো হৈছে ৰাম সৰস্বতী হৰিবৰ বিপ্ৰ এণ্ড হেম সৰস্বতী ৱেৰ দ্য কোৰ্ট পোৱেটছ অফ হুইচ কমতা ৰুলাৰ ৰাম সৰস্বতী হৰিবৰ বিপ্ৰ আৰু হেম সৰস্বতী কোনজন কমতা শাসকৰ দৰবাৰী কবি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি দুৰ্লভ নাৰায়ণ নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ৱেৰ নট দ্য ৰুলাৰ্ছ অফ খেন ডাইনেষ্টি অফ কমতাপুৰ ডিউৰিং 15th century AD তলৰ কোনজন খ্ৰীষ্টাব্দ পঞ্চদশ শতিকাৰ সময়ছোৱাত কমতাপুৰৰ খেন বংশৰ শাসক নাছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নিত্যপাল নেক্সট কোৱেশ্চনটো হৈছে দ্য ষ্টেটমেণ্টছ অফ লেঙাইগাঁও মাগুৰি ভুমুৰাবাৰী এণ্ড ডিমৌ ৱেৰ অকুপাইড বাই হুইচ গ্ৰুপ লেঙাইগাঁও মাগুৰি ভুমুৰাবাৰী আৰু ডিমৌৰ বসতি কোনটো গ্ৰুপ বা গোষ্ঠীয়ে দখল কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি বড়ো ভূঞাছ বড়ো আৰু ভূঞা নেক্সট কুৱেশ্যনটো হৈছে দ্য চুতীয়া কিংডম ৱাজ এষ্টাব্লিছড বাই বীৰপাল ইন বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1187 AD নেক্সট কুৱেশ্যনটো হৈছে দ্য চুতীয়া কিংডম কম্প্ৰাইজ অফ দ্য এৰিয়াজ অফ প্ৰেজেণ্ট ইণ্ডিয়ান ষ্টেটছ অফ চুতীয়া ৰাজ্যখন বৰ্তমানৰ ভাৰতীয় কোনবোৰ ৰাজ্যসমূহৰ অঞ্চলসমূহৰে গঠিত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আসাম এণ্ড অৰুণাচল প্ৰদেশ অসম আৰু অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যনটো হৈছে চুতীয়াছ কেম টু এন এণ্ড হুৱেন দে ফেল আণ্ডাৰ দ্য ডমিনেশ্যন অফ আহোমছ ইন দ্য ইয়েৰ আহোমৰ আধিপত্যত পৰি কোন বছৰত চুতীয়াসকলৰ অন্ত পৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1673 নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট চুতীয়া কিং শেষৰজন চুতীয়া ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নিত্যপাল নেক্সট কুৱেশ্যনটো হৈছে ছদিয়া খোৱা গোহাঁই ৱাজে খদিয়া খোৱা গোহাঁই আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ফ্ৰণ্টিয়াৰ অফিচাৰ সীমান্ত বিষয়া আছিল নেক্সট কুৱেশ্যনটো হৈছে হু চেক্ৰিফাইছড হাৰ ওন লাইফ বাই জাম্পিং ফ্ৰম দ্য টপ অফ চন্দ্ৰগিৰি হিল নিয়েৰ ছদিয়া ইন 1524 AD 1524 খ্ৰীষ্টাব্দত খদিয়াৰ ওচৰৰ চন্দ্ৰগিৰি পাহাৰৰ শিখৰৰ পৰা জঁপিয়াই নিজৰ প্ৰাণ কোনে আহুতি দিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সতী সাধনী নেক্সট কুৱেশ্যনটো হৈছে হুইচ কছাৰী কিং ডেষ্ট্ৰইড দ্য আহোমছ এণ্ড জয়ন্তীয়া ইন 1618 কোনজন কছাৰী ৰজাই 1618 চনত আহোম আৰু জয়ন্তীয়াক ধ্বংস কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শত্ৰুদমন নেক্সট কুৱেশ্যনটো হৈছে দ্য কোচ ডাইনাষ্টি ৱাজ ফাউণ্ডেড ইন দ্য ইয়েৰ কোন বছৰত কোচ বংশৰ প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1515 AD 1515 খ্ৰীষ্টাব্দ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ নউন এজ দ্য এনচিষ্টৰ অফ কোচ কিংডম কোচ ৰাজ্যৰ পূৰ্বপুৰুষ হিচাপে কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ হাৰিয়া মণ্ডল নেক্সট কুৱেশ্যনটো হৈছে মেনশ্যন দ্য নেম অফ কোচ কিং হু এষ্টাব্লিছ হস্পিটেলছ ফৰ এনিমেলছ জীৱ জন্তুৰ বাবে চিকিৎসালয় স্থাপন কৰা কোচ কিঙৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি নৰনাৰায়ণ বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ অন্তিম কুৱেশ্যনটো হৈছে গোহাঁই কমল আলী ফ্ৰম কোচবিহাৰ টু নাৰায়ণপুৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্বকালত কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোহাঁই কমল আলীৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰনাৰায়ণ বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো
যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে উপকৃত হৈছো বুলি ভাবিছে তেন্তে প্লিজ ভিডিওটোত লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলত ভিডিও চাই আছে তেন্তে প্লিজ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে নটিফিকেশন বেল অন কৰি ৰাখিব তেতিয়াহে আমাৰ চেনেলত আপলোড হোৱা এনে ধৰণৰ এডুকেশ্যনাল ভিডিওৰ লগতে অন্যান্য ইনফৰমেটিভ ভিডিওসমূহ সহজতে লাভ কৰিব পাৰিব ধন্যবাদ